এনে ঘৰত বহি থাকাত চাই যি নহওক 300 টকা এটা পালিতো বহুত মোৰ কাৰণে প্ৰায় এটা বাজু অৱস্থাত মানে এতিয়া গেলে 7টা পাৰ্চেল দিয়া হৈ গ'ল এই বাকাচ ভৰ্তি হৈ গৈছে আৰু একদম চব 500 টকা নোট কিছুমানতো এনে আছে মই দিয়েই নে পাৰ্চেল মোৰ নামত কিয় আহিছে এটা ল'ব এটা নলয় দিয়ে আৰু আগতে যোনটো অফিচত 100টা আছিল আজিকালি ধৰি লওক 80টা আহে 70টা আহে সেনেকৈ পাৰ্চেল আহে মানে কিছুমান এনেকৈ প্ৰজাতিৰ মানুহ আছে আৰু যদি আপোনালোকে এই কামটো কৰিব খুজিছে নমস্কাৰ স্বাগতম জনাইছোঁ মানে বহুত দিন মোৰ পাৰ্চেল দিব যাম বুলি ভাবিছোঁ ৰ'ব মানে কি হৈছে নিচিনা পইচা একদম নোহোৱা হৈছে আৰু পকেট মানে একদম খালী আৰু আজি মানে ভাবিছোঁ পাৰ্চেল দিব যাম মানে এটা অফিচৰ পৰা মাতি আছে এইটো অফিচত যাওঁ চাই এটা নতুন অফিচ মানে এই অফিচত যাই কেনে বঢ়িয়াকৈ চাওঁ তাতে কেনেকৈ কি প্ৰচেছ আছে চব আপোনালোকক দেখাব চেষ্টা কৰিম আৰু কেই টকা দেই কি দেই কেইটা যায় দিনটোত চব দেখাব গ'লে চেষ্টা কৰিম আৰু এইপিনে দেখিছেনে ভেনমক দুটা শিং লগাই দিছোঁ আৰু নম্বৰ খান এহাঁতি লগাই দিছোঁ এই ষ্টেণ্ড এডাল বনাই কেনে ডাইৰেক্ট বনাই আনিছোঁ বনাই আনি কেনে ইয়াতে লগাই দিছোঁ এই আৰু অলপ সৰু সুৰা কিবা কিবি কৰিব লগা আছে আৰু বহুত কিন্তু পকেটত পইচা নাই তেতিয়া সেইটো সপোন বহুত সেই আৰু পইচা আজিব যাই আছোঁ আজি দে তাতে যাই কিনে লগ পাইছোঁ দে প্ৰথম যাত্ৰা হৈ গ'ল যাত্ৰা মানে এইটো তেলত গৈছে 130 টকা তেলত দে আৰু এটা পাৰ্চেল কেই টকা আপুনি দি আছে সেইটো মই কৈছোঁ আৰু আজি টোটেল পাৰ্চেল মই লৈছোঁ 37টা পাৰ্চেল আৰু আজি লাইনটো হ'ল বংখাৰৰ পৰা পুৰা একদম চিৰিটি বাচানত গেলি আজি লাইনটো আছে মানে সেইটো লাইন এটা বস্তু ভাল মানে আগতে পাৰ্চেল দি পাইছোঁ নে সেইটো লাইনত ধৰি লওক আপুনি 10টা পাৰ্চেল ল'লে আপোনাৰ 8টা যাবই আৰু প্ৰাইভেট তাতে পাৰ্চেলগিলা লওক তাতে যাওঁ যাই কিনে কোনি কেইটা পাৰ্চেল লয় গম নাপাওঁ আৰু ফোন কৰাই না মই ফোন কৰি কিনে তাতে যাই কিনে আপোনালোকক দেখাই আছোঁ পাৰ্চেল দিয়ে কেনেকৈ প্ৰচেছ A few moments later. প্ৰথম কাষ্টমাৰটোক ফোন কৰিলোঁ ফোনটো ধৰি কেনে বঢ়িয়াকৈ এড্ৰেছটো দি দিছে বংশা চাৰিআলিত ল'ব তাতে যাওঁ যাই কেনে আৰু তাত সেইটো দি কেনে এবাৰ 2 নম্বৰটো দিব যাব লাগিব মানে আজি পাৰ্চেল বেছি নাই হেভি লোড নহয় আৰু দিম আৰু শুকানতে কিন্তু আজি মোৰ আহাত দেৰি হৈছে মানে 12টা বজাত মই অফিচ যাই পাইছোঁ এতিয়া প্ৰায় 12:30মান বাজিল এতিয়া আৰু দিব যাব ওলাইছোঁ আৰু মানে আজি দেৰি হৈ গ'ল উঠাতে দেৰি হৈছে আজি এইকেইদিন দাউৰবে চাউৰবে যোৱা নাই নে সেইকাৰণে আৰু অলপ দেৰি গ'লে 8টা মানত গ'লে ঘূমি আছোঁ দে আৰু 200 টকা নালাগে প্ৰথম পাৰ্চেলটো দিয়া গ'ল এতিয়া 2 নম্বৰ পাৰ্চেলটো দিব যাই আছোঁ 185 দিছে ন খুচৰা হেল্ল' আপোনাৰ দুটা আহিছে এটা আছে 219 টকা আৰু এটা আছে 370 টকা 219 টো যিটো আছে সেইটো মানে ভুলতে অৰ্ডাৰ হৈ গৈছিল সেইটো নালাগে সেইটো কেনচেল কৰি দিব আচ্ছা সেইটো নলয় নেকি সেইটো নলওঁ অকল কিমান 372 হে ল'ম আপুনি লৈ লওক লৈ কেনে ৰিটাৰ্ণ কৰি দিব মানে ল'লে মই 10 নাই টকা এতিয়া মানে এটা লয় পইচাই নাই অকল 370 য়ে আছে বাকি 219 মানে মোৰ ভাগিনটো কিবা চাই থাকোতে তাৰ ভুলতে অৰ্ডাৰ হৈ গৈছিল এটা ল'ব এটা নলয় দে আৰু 370 টকা A few inches later. এতিয়া প্ৰায় এটা বাজু অৱস্থাত মানে এতিয়া গ'লে 7টা পাৰ্চেল দিয়া হৈ গ'ল আৰু বাকীকেইটা দিবি আছে অলপ আস্তে যাই আছোঁ মানে ৰ'দ দি আছে নে ৰ'দ বতাহ পুৰা একদম বৰষুণটো নাই এইকেইদিন সেইকাৰণে ৰ'দৰ কাৰণে আৰু এই হেলমেট চেলমেট লৈ আছোঁ নুৰি আৰু এইগিলা ক'লা হৈ যায় একদম নুৰি ধৰিব সেইকাৰণে এতিয়া আস্তে দি আছোঁ আৰু বাকীকেইটা এটেম্প কৰি কেনে কৈ আছোঁ আপোনালোকক 26 খুচুৰা নাই বাইদেউ নাই এই 500 টকা নোট খুচুৰা চব 500 টকা আজি চবেই 500 টকা নোটে দি আছে আৰু খুচুৰা নাই এই মই অনলাইন কৈ আছোঁ বাইদেউ জিপে গুগল পে' মোক কৰি দিয়ক এই বাকাচ ভৰ্তি হৈ গৈছে আৰু একদম চব 500 টকা নোট 337 পাৰ্চেল দিয়াটোতো হৈ থাকিব তাৰে গোটেই পেট পূজা কৰি লওঁ মানে ৰাতিপুৱাৰ পৰাই এই 12টা বজাতে ভাত খাইছিলোঁ এতিয়া ভোক লাগছি এতিয়া বঢ়িয়াকৈ কিবা অলপ খাই লওঁ দিয়ে আৰু মই 227 টকা খুচুৰা নাই নাই অনলাইন হ'ব লাগিব অঁ ঠিক আছে খুচুৰা নাই বাইদেউ চবেই 500 টকাই দি আছে আজি 2 hours later. এতিয়া টাইম প্ৰায় 8টা মানে হ'ল মানে এতিয়া গেলি 18টা পাৰ্চেল দিয়া গৈছে আৰু 3টা নে 4টা কেঞ্চেল হৈছে মানে লাইন ভাল হ'লেও মানে এটা মানুহ কমন তাৰমানে মানে যি লাইন হওক আপুনি য'তেই যি পাৰ্চেল দিব নাযায়গৈ এটা কমন থাকিবই এই ভাইটি যোনে পাৰ্চেলটো অৰ্ডাৰ দিছিল শুনটো নাই নহয় আৰু এই ভাইটি নলাদে পাৰ্চেলটো আৰু আজিকালি মানে চব মানে স্মাৰ্ট হৈ গৈছে আৰু ফোনটো কৰাৰ লগে লগে এই ভাইটি পাৰ্চেলটো নালাগে অ'টিপিটো দিয়া তুমি অ'টিপিটো কৈ দিওঁ মানে কি RQ লাগে বুলি কয় মানে অ'টিপি নলাগে কেঞ্চেল কৰিব নোৱাৰি এনেই কেঞ্চেল কৰিব পাৰি কিন্তু 3 দিন এটেম্প কৰিব লাগিব সেই পাৰ্চেলটো কিন্তু অ'টিপি লোৱাৰ লগে লগে আন নালাগে আৰু এই মানুহে সেইকাৰণে ডাইৰেক্ট কয় অ'টিপিটো দিয়া মানে সেইটো একবিধ আছে আৰু একবিধ আছে কেনাহান মানে ভাইটি যোনে পাৰ্চেলটো অৰ্ডাৰ দিছিল শুনি নাই দিয়া এতিয়া এই নলাই দিয়া মই দিয়া নাছিলোঁ তাৰমানে আৰু কিছুমানতো এনে আছে মই দিয়েই নে পাৰ্চেল মোৰ নামত কিয় আহিছে কিন্তু নামটো আৰু এড্ৰেছ একেই থাকে মানে কিছুমান এনেকৈ প্ৰজাতিৰ মানুহ আছে আৰু যদি আপোনালোকে এই কামটো কৰিব খুজিছে মানে এনেকৈ ফেচ কৰিব লাগিব আৰু এনাহান মানুহ 224 টকা 340 টকা
আজি এটা কাম কৰিছোঁ, কাৰোবাৰ যদি 195 আছে বা 295 সেনেকৈ খুচৰাই পইচা আছে যদি মই কি কৈছোঁ এই বাইদেউ খুচৰাই নাই দিয়ক মোৰ তাত, পিছত লৈ ল'ব দিয়ক। মানে সেনেকৈ কমচে কম 20 টকামান উঠাইছোঁ আজি। Dada, why? Why, Dada, why? This is business. 27 টকা। পাৰ্চেলি লাগিলে এটা একদম ডাঙৰ প্ৰব্লেম আৰু মানে মোবাইলৰ চাৰ্জটো হ'ল কাৰণে হেৰি হয়, কাৰণ লোকেশ্যনটো অন হৈ থাকে নে একদম ধাৰ যাই থাকে। কিন্তু মোৰটোত সেই নহয়, কাৰণ মই ঘৰৰ পৰা কেবলডাল লৈ যাই কেনে গাড়ীত দেখিছেনে ইয়াতে বঢ়িয়াকৈ চাৰ্জ দিয়া ছিষ্টেম আছে, ইয়াতে বঢ়িয়াকৈ একদম চাৰ্জ দি থাকোঁ, এই চাৰ্জো হৈ থাকে আৰু মোবাইলটো ইফালে পাৰ্চেলো দি থাকোঁ। 282 কাম্পাৰকেইখন মানে ভাগুন আৰু পাৰ্চেল দি কেনে ঘৰ আহি পালোঁ। এতিয়া মেইন কথাটো হ'ল এটা পাৰ্চেলত মই কেইটকা খাব আৰু আজি মই কেইটা পাৰ্চেল দিলোঁ। আজি মই দিলোঁ টোটেল 30টা পাৰ্চেল আৰু এটা পাৰ্চেলত মোক 12 টকা 11 টকা সিমানমানকৈ দিয়ে আৰু এটা পাৰ্চেল, আৰু তেলৰ পইচাটো এক্সট্ৰা তাৰমানে ধৰি লওক আৰু একদম টাকটুককৈ 300 350 সিমানমান ওলছি আৰু আজিৰ দিনটোত। এনেই ঘৰত বহি থাকাত চাই যি নহওক 300 টকা এটা পালিতো বহুত মোৰ কাৰণে। আৰু মেইন কথা ৰিচাৰ্জ শেষ হ'ব হৈছে, ৰিচাৰ্জ মাৰিব পাৰিম আৰু এইকেইদিন কৰিম আৰু এইকেইদিন কণ্টিনিউ কৰিম আৰু মানে যেতিয়া গেলি ধৰি লওক বিহুত গেলি কৰিম আৰু বিহু সিমানমান গেলি আৰু কণ্টিনিউ আৰু কৰি থাকিম। মই ঘৰৰ পৰা 12টাত ওলাই গৈছিলোঁ, 12টাত ওলাই যাওঁতে এতিয়া বৰ্তমান 3:30 বাজিল। এই 3:30 বজাত আহি পাইছোঁ। ধৰি লওক 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত মানে কমপ্লিট হৈ গৈছে আৰু গোটাই। আৰু যদি কোনোবা কৰিব খোজে মানে কৰিব পাৰে আৰু, খালি কি ডেলিভাৰী জবটো এটাই বেয়া বস্তু মানে ধৰি লওক কাৰোবাৰ পৰা 2 টকা 3 টকা দিব লাগিব, কাৰোবাৰ পৰা বেছিকৈও পাব, আৰু মেইন কথা কেনচেল হোৱাৰ চান্সটো বহুত থাকে। মানে প্ৰায়ভাগ মানুহে কয় আৰু, মানে প্ৰায়ভাগ নকয় আৰু ধৰি লওক 20% কয় আৰু 20% মানুহে কয় আৰু যে ভাইটি পাৰ্চেলটো নালাগে, যে মই দিয়া নাছিলোঁ অৰ্ডাৰ, মোৰ নহয়, সেইগিলা ফেচ কৰিব লাগিব পাৰে আৰু। এতিয়া বেছি পাৰ্চেল হ'লে আৰ্নিংটো বেছি হয়, কাৰণ ঈদ আহি আছে, ঈদত মানুহবিলাক অৰ্ডাৰ দিব, ধৰি লওক 50টা 60টা সিমানমানকৈ শ্বিপমেণ্ট থাকিব আৰু তেতিয়া অলপ পইচাটো অলপ বেছিকৈ পাম আৰু ধৰি লওক 12 টকাকৈ হ'লে 60টা নাযায়, ধৰি লওক 50টা মানটো যাব, 60টা পাৰ্চেলো 50 টকাটো যাব। সেই 50টাত যি নহওক চলিব পাৰিম আৰু। লাষ্টত এই কওঁ কোনোবা যদি কৰিব খোজে কৰিব পাৰে আৰু, মানে পাৰ্ট টাইম জব হিচাপে কৰিব পাৰে আৰু, খালি কি আৰ্নিং বেছি নাই আৰু, কাৰণ আজিকালি মানুহ বহুত অফিচ হৈছে আৰু মানুহো বাঢ়ছি, মানে ডেলিভাৰী বয়ো বাঢ়ছি, অফিচো বহুতকেইটা হৈছে। সেইকাৰণে মানে কি হৈছে য'তে ত'তে আৰু কম পাৰ্চেল অহা হৈছে, মানে য'তে ত'তে পাৰ্চেল আহি কেনে মানে ধৰি লওক আগতে যোনটো অফিচত 100টা আছিল আজিকালি ধৰি লওক 80টা আহে 70টা আহে, সেনেকৈ পাৰ্চেল অহা হৈছে। কাৰণ আগতে আমাৰ হাজোত আছিল 7টা নেকি অফিচ, এতিয়া 7টা নে কি অফিচ হৈ গৈছে। এই 7টাৰ পৰা 3টা বাঢ়ি গ'ল নাই, 3টা তেনেকৈ চিফ্ট হৈ যোৱা পাৰ্চেল গিলা। বাকী অলপ থুলমূলকৈ হ'লেও দেখাব চেষ্টা কৰিলোঁ, মানে ডেলিভাৰী বয়টো কেনে। আগতে 2টা ভিডিঅ' আছেই মোৰ, 2টা ভিডিঅ'ত মানে এতিয়া এটা নতুন অফিচ এই 5 গাঁৱত আছে, অফিচটো নতুনকৈ খুলিছে, ধৰি লওক 2 মাহমান হৈছে আৰু খুলিব গেলি। মানে কৈ আছিল মানে চলি লগা হৈছিল তাতে, মই গ'লোঁ যাই কিনে চালোঁ, মানে ভালেই এই অফিচটো বেয়া নহয়, খালি কি তাতে অকল মিছৰ পাৰ্চেলে আহে, মানে বেলেগ একো নাহে। ধৰি লওক ফ্লিপকাৰ্ট এমেজন এইগিলা এক কৰি নাহে, অকল এটাই আহে, মিছৰ আহে, তাৰমানে মিছৰে এপ ভলমো বুলি কয়। বাকী ভ্লগটো শেষলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ। কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু কমেণ্টত ক'ব কেনেকুৱা পালে ভিডিঅ'টো চাই কেনে। শিৱৰাত্ৰিত লগ পাই আছোঁ, তেতিয়ালৈ ভালে থাকক। জয় হিন্দ।